পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ্থীসকলৰ এক্সাম প্ৰিপাৰেচন নিশ্চয় সুন্দৰকৈ চলি আছে। আজি তোমালোকৰ বাবে লৈ আহিছো পলিটিকেল সায়েন্স সাবজেক্টত পৰীক্ষাত আহিবলগীয়া কিছু সম্ভাৱনীয় প্ৰশ্ন লৈ। আহা আমি প্ৰশ্ন কাকতখনলৈ আগবাঢ়ি যাওঁ। 1 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ, ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? ই, চীন দেশৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? চি, কিউবা ক্ষেপণাস্ত্ৰৰ সংকট কিমান চনত হৈছিল? ডি, মুক্ত দুৱাৰ নীতি বুলিলে কি বুজা? ই, প্ৰথমখন সাৰ্কৰ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? এফ, ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্থা কোনে আৰম্ভ কৰিছিল? এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগুৱাই গৈছো। চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা বিবাদৰ মূল কাৰণ কি আছিল? 3 নম্বৰ, অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত থকা দুটা সংগঠনৰ নাম লিখা। 4 নম্বৰ, মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা। 5 নম্বৰ, সেউজ গৃহ গেছ বুলিলে কি বুজা? 6 নম্বৰ প্ৰশ্ন, পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত দুটা পাৰ্থক্য লিখা। 7 নম্বৰ, ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ লিখা। 8 নম্বৰ, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ওপৰত এটি টোকা লিখা। 9 নম্বৰ, আতংক প্ৰতিকাৰ ব্যৱস্থা মানে কি চমুকৈ লিখা। 10 নম্বৰ, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ ওপৰত 4টাকৈ যুক্তি প্ৰদৰ্শন কৰা। 11 নম্বৰ, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ওপৰত এটি টোকা লিখা। 12 নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিপত্যৰ ক্ষেত্ৰত দেখা দিয়া প্ৰতিবন্ধকতাসমূহৰ বিষয়ে চমু আলোচনা কৰা। 13 নম্বৰ, বিশ্বজনীন পৰিৱেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা নাইবা ছোভিয়েট ইউনিয়ন ভংগৰ কাৰণসমূহ আলোচনা কৰা। 14 নম্বৰ, বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিণতিৰ সম্পৰ্কে এটি টোকা লিখা নাইবা আধিপত্যৰ বিভিন্ন প্ৰকাৰসমূহ কি কি আলোচনা কৰা। এতিয়া আমি খ অংশলৈ আগবাঢ়িব ওলাইছো। 15 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। এ, ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক আখ্যা দিয়া হৈছে? বি, কোনো ৰাজ্যত চৰকাৰ গঠন কৰা প্ৰথম আঞ্চলিক দলটোৰ নাম কি? চি, তেলেংগানা ভাৰতৰ কিমানতম ৰাজ্য? ডি, কোনখন জিলাত আৰাক বিৰোধী আন্দোলন আৰম্ভ হৈছিল? ই, ভাৰত চৰকাৰে কিমান চনত মণ্ডল আয়োগ নিযুক্তি দিছিল? এফ, পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? 16 নম্বৰ, ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। 17 নম্বৰ, ভাৰতৰ পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য লিখা। 18 নম্বৰ, বোম্বাই পৰিকল্পনাৰ বুলিলে কি বুজা? 19 নম্বৰ, ভাৰতীয় জনসংঘৰ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল? 20 নম্বৰ, 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা। 21 নম্বৰ, দলিত পেন্থাৰছ বুলিলে কি বুজা? 22 নম্বৰ, নৰ্মদা বচাও আন্দোলনৰ বিষয়ে চমুকৈ লিখা। 23 নম্বৰ, ডি জাতিতত্ত্ব সম্পৰ্কে চমুকৈ লিখা। 24 নম্বৰ, সেউজ বিপ্লৱ কি চমুকৈ লিখা। 25 নম্বৰ, ভাৰতৰ উত্তৰ পূব অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে চমুকৈ লিখা। 26 নম্বৰ, স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কি কি আছিল চমুকৈ লিখা। 27 নম্বৰ, ভাৰতত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। বৰ্তমান পৰিকল্পনা আয়োগৰ স্থানত থকা সংগঠনটোৰ নাম লিখা। নাইবা ভাৰতত সামাজিক আন্দোলনৰ গুৰুত্বৰ ওপৰত এটি টোকা লিখা। 28 নম্বৰ, ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা নাইবা 1977 চনত লোকসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত এটি টোকা লিখা। পলিটিকেল সায়েন্সৰ প্ৰশ্নখন ইমানতে সমাপ্ত কৰিলো। আশা ৰাখিছো তোমালোকৰ সহায় হ'ব।
আকৌ অন্য বিষয়ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।